লওঁচোন সূতাটো ক'তনো আঠে মই দেখাই নাই পা ইমান দিনৰ মূৰত দৰাটো আহিব মোৰ বহুত ভাল লাগিছে একদম আৰু চব চাফ চিকুণ কৰি থ'ম মই এতিয়া ক'ত আছে এইটো সূতাটো আইঅ আজি মোৰ ইমান ভাল লাগিছে মনটো ঐ চিৰিলি চিৰিলি খাজুৰি পাত মামায়ে বুলি আৰু পিছফালে ডোখৰ হাৰিব লাগিব ইমান ভাল লাগিছে মোৰ মনটো মোৰ এই কাইলৈ দৰাই খাবলৈ আহিব ইমান দিন বহুত আৰু মোক পচন্দ কৰিবনে নকৰিনে কৰিলেই হয় আৰু দেই একদম আৰু চুলি তুলিবোৰ হেৰি কাইলৈ আৰু ধুনীয়া কৰি ল'ম আজি অকণমান তাৰমানে হেৰি আৰু কৰি চাইছোঁ আৰু এতিয়া মই ষ্টাইল কৰিবও নাজানো খুৰীদনীয়ে ইমান শিকাই থৈ গৈছে কালি তই এনেকৈ থাকিবি কৈছে তথাপিতো মই এনেকৈ আছোঁ তথাপিতো আকৌ সুধিব লাগিব কাইলৈ ভালকৈ এতিয়া ষ্টাইলটো মোৰ হৈছেনে নহৈছেনে আৰু এই সাৰি থাকোঁ আৰু অলপ সাৰি দিওঁ আগফালৰ চোতালখন আকৌ দৰা আহিলে মোক বেয়া দেখিব নহয় কাম নকৰোঁ বুলি ভাবিব সেইটো কাৰণে মই আৰু চব থকা কৰি থওঁ আৰু তেতিয়া ধুনীয়া ছোৱালীজনী ধুনীয়া কাম বন জানে বুলি ভাবিব আৰু মই সেইকাৰণে অকণ সাৰিয়ে থৈ দিওঁ আৰু তই আজি ইমান ভালকে হাৰিছ যে ঘৰ দুৱাৰবোৰ ভাল কি আহিব যে ভাল আহিছে নে বাৰু ভালে লাগিছে পকাচনী তই লুকুৱাই ললি মই লুকুৱাই ললো আকৌ না হানিলো কালি যে সেইটো কাৰণে বৰ ধুনীয়াজনী হৈছে কিন্তু আকৌ মোক প্ৰথম কৰিব নাই তই নকৰিব আকৌ কৰিব ন সেই ষ্টাইলটো মোৰ ধুনীয়া হৈছে পাৰা চাদাৰ লিপষ্টিক গঢ়ি দিছো লিপষ্টিক ঘঁহিবলৈ মই শিকি থোৱা আকৌ আজিৰ পৰা খুৰীয়ে সেইদিনা কৈ থৈ গৈছিলে যাবি বোলে আৰু ষ্টাইল কৰি থাকিবি দোকান গ'লে ষ্টাইল কৰি যাবি আকৌ বোলে মানুহে দেখিলে বেয়া বুলি ক'ব নহয় আৰু ইমান দিনৰ মূৰত তোৰ বুলিয়ে দৰাটো আহিছে বোলে আৰু তাৰপিছত বহুত ভাল লাগিছে মোক খুৰী আকৌ তেনেকৈ কৈছে আকৌ এবছৰ দুবছৰ আকৌ কেইবছৰমান হ'ল আকৌ তোৰ আকৌ কেইকুৰিমান হ'ল মোৰ আকৌ এতিয়া দৰাটো মনটো ভাল লাগিছে আকৌ ভাল লাগিছে ভিনদেউ এটা কিমান দিনৰ পৰা আশা কৰি আছিলো মই ভাল লাগিছে আকৌ এইবোৰ খাই পালে এটা কথা নহয় সেই দোকানবোৰ কৰিব লাগিব নহয় কাইলৈ সেই হাঁহ মাংসকে খুৱাম হাঁহ আৰু হেৰি খুৱাম আৰু দালি চালি মা কেনে গ'ল বাৰু সেই হেৰি গ'লে গ'ল চম্পা খুৰীদে গ'লে মা যাম বুলি কৈছিলে আকৌ মা গৈছে মানে সেই খুৰীক মাতি চহিবলৈ গৈছে নেকি কালি দৰা খাবলৈ নাহিব জানো মায়ে লাগি দিবলৈ মাতিছে সোনকালে এতিয়া মাতে নে নেমাতিনে মায়ে এতিয়া আকৌ জানো সেই বহুত ভাল লাগিব কাইলৈ আলহীবোৰ আহিব নহয় ভাল লাগিব মই মানে এনেকে আছো এতিয়া হয় নাই কালি চাদৰ মেখেলা পিন্ধিব লাগিব তই চাদৰ মেখেলা পিন্ধি মই টাইম দিছিলো কেলে গুৱাহাটীৰ পৰা 5টা দি আৰু কেনেকুৱা লাগিছে কবি আকৌ মই ইমান নেজানো দেই আৰু শিকাই দিবি আকৌ ভালেই লাগে আৰু সেই ভিনদেউক আকৌ বুলি কৈ দিবি আকৌ মই আপোনাক হেৰি তোক মই 14 বছৰীয়া ছোৱালী বুলিহে কম হয় নেকি মোৰ এইটোহে ভাইটি 14 বছৰীয়া ছোৱালী বুলি কম কাম কৰি থাকো লুপহিজনী আহিম মোৰ লগৰহে তাইহে সোনকালে বিয়া হ'ল লুপহি আহিম কৈছিলে সেইটো কাৰণে জানো আহে নে নাহে সেই অলপ দেৰি পিছত তহঁতৰ ঘৰলে আহিম বুলি কৈছিলে সেই তহঁতৰ ঘৰলে বুলি আহিম তই কি কৰিছ বোলে মই বোলো কি কৰিম খুৰীয়ে হয় লুপহি বুলি সেইটো কাৰণে মই বোলো এতিয়া সেই আদি ঢেৰ কাম কৰিব লাগিব খুৰী আপোনাৰ লগত কথা পাতিবলৈ মোৰ সময় নাই আৰু তেনেকে বুলি ক'লো বিয়া পাতিলে তেতিয়া আপুনিয়ে কৈ দিওঁ আৰু হয় নাই দাদালে আহিলে যেতিয়া মই খুৰী বুলিয়ে কৈ দিওঁ আৰু বুলিয়ে ক'ব লাগিব মায়ে ক'লে বোলে হাঁহ কাটি গধূলিলৈকে নাইয়ে সেইটো কাৰণে মই
শাক বুটলিয়াটো আকৌ সেই গধূলিলে মায়ে ক'লে শাক নাই আৰু মই ভাবিলোঁ বোলো পালেঙকে বুটলো মায়ে অথনি কৈছিলে বোলে পাৰিলে পালেং কেইডাল বুটলি খাই আহিছোগে বাইদেউ কি কৰিছ আজি গধূলিলে ভাগি একোৱে নাখাবলৈ সেইটো কাৰণে মই এয়া এই পালেং বুটলিয়াটো আৰু মায়ে ক'লে বোলে পালেং কেইটামান হেৰি পাৰিলে বুটলিবি সেইটো কাৰণে বুটলিয়াটো আৰু লুকহি হেৰি কাইলৈ ফোন কৰিছিলে লুকহি আহিব নোৱাৰিলে এই বোলে ক'লে বোলে মই কাইলৈ সোনকালে আহিম দেই মই ক'লেও বোলো হেৰি সোনকালে হ'ব বাৰু কাইলৈ তেতিয়াহ'লে সোনকালে আহিবি আৰু দেই হেৰি বোলো কাইলৈ আকৌ মায়ে ল'ৰা ছোৱালীকেইটা লৈ আহিবি আৰু ঢেৰ মিঠাই আৰু হেৰি দৰা ঘৰৰ পৰা মানুহ 5টামান আহিব বুলি কৈছে সেইটো কাৰণে বোলো আৰু মাংসও আনিব হাঁহ এটাও আনি থৈছে সেইকাৰণে বোলো সেই সোনকালে আহিবি দেই আৰু মোক বোলো অকণমান কাপোৰ কানি পিন্ধাই দিবি ভালকৈ নেজানি মনতে ভাবিছো সেইটোকে পিন্ধিব লাগিব মোক ভাল লাগিব তেতিয়াহ'লে তই সেই গধূলি হ'ল ময়ো দুডালমান বুটলি দামগে তই গৰুকেইটা আনোগে আকৌ এইকেইডাল হ'লেই আৰু বেটিকেইডাল নেলাগে আৰু মই দামগে আৰু হ'ব আৰু সেই হ'ব আৰু ময়ো দামগে হেৰি আকৌ পানী ঠানি আঠে নাই খাব লাগিব আকৌ এতিয়া দামগে আৰু দাওঁ আৰু পাই